আজিও আহিলোঁ আমি আকৌ ৰামচন্দ্ৰ আশ্ৰমলৈ, জমাগুৰিত অৱস্থিত ৰামচন্দ্ৰ আশ্ৰমলৈ। তো অহাকালি হৈছে 6 এপ্ৰিল 2025 তাৰিখে প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ জন্ম উৎসৱ উপলক্ষে যি যজ্ঞ পালন কৰি আছে তাকে ভাবিলোঁ অকণমান চাই যাওঁ। আজি হৈছে অষ্টমী দিন। তো আমি সোমাই আহিয়ে বাওঁফালে আছে আমাৰ শ্ৰীৰামৰ ভক্ত হনুমান বাবাৰ মন্দিৰ। তো তেখেতৰ আগত ধূপ অৰ্চনা নৈবেদ্য আগবঢ়ালোঁ অকণমান, এনেকৈ পূজা অৰ্চনা কৰিলোঁ আমি। প্ৰভু শ্ৰীৰামে দুষ্টক দমন কৰি আমাৰ মাজত ধৰ্ম স্থাপন কৰিছিল, শান্তিৰ স্থাপন কৰিছিলে। আৰু এইটো হৈছে মেইন মন্দিৰ য'ত প্ৰভু শ্ৰীৰামৰ কাৰণে যজ্ঞ কৰা হয়। আৰু আজি নৱনী স্থাপন কৰিব, তো তাৰ বাবে পানী আনিবলৈ পাহাৰৰ ওপৰত যাব। পাহাৰৰ ওপৰত সৰু নিজৰা আছে, তো তাৰ পৰা পানী আনিব। তো আমি খুব ভাল সময়তে আহি পাইছিলোঁ, তো ভাবিলোঁ অকণমান দেখাই দিওঁ আপোনালোকক। ভিতৰৰ ভাগত অকণমান মই দেখাব চেষ্টা কৰিম যদি পাৰোঁ। তো অকণমান ভিতৰৰ ভাগৰ দৃশ্যাংশ আপোনালোক দেখাব চেষ্টা কৰিম। আগতেও এদিন দিছিলোঁ বাৰু, মই ভিডিঅ'টো বনাইছিলোঁ। তো অকণমান দেখাব চেষ্টা কৰিছোঁ য'ত ইয়াতে প্ৰভু শ্ৰীৰামৰ পূজা কৰা হয়, যজ্ঞ কৰা হয়। তো তাৰে দৃশ্যাংশ কিছু। মইনাৰ লগত ময়ো অকণমান ধূপ চাকি জ্বলাই দিলোঁ। মইনাক ভালে কুশলে ৰাখক ভগৱানে। মই সিদিনাখন এটা প্ৰশ্ন কৰিছিলোঁ যে ঘৰশত্ৰু বিভীষণ মানে কি? মোৰ মতে ঘৰশত্ৰু বিভীষণ মানে হ'ল, ঘৰত যদি আপোনালোকৰ 2-3জন ভাই ককাই আছে, তাৰে ভিতৰত যদি এজন যদি ভক্ত হয়, বাকী দুজন যদি বেয়া কৰ্মত লিপ্ত হয় বা বেয়া হয়, তেওঁলোকক যদি ভালজনে বিৰোধিতা কৰে আৰু তেওঁৱেই ঘৰশত্ৰু বিভীষণ হৈ পৰে, নহয় জানো? বিভীষণৰ চৰিত্ৰটো আচলতে ৰাম কথাতে আছিলে। বিভীষণৰ কাৰণে আজি ৰাৱণ আমাৰ মাজত নাই, সেইটো কাৰণতে ঘৰশত্ৰু বিভীষণ বুলি কোৱা হয়, হয়নে? তো ইয়াতে নৱনী স্থাপনৰ পূজা অৰ্চনা কৰি আছিলে, ভাবিলোঁ অকণমান আপোনালোকক দেখাই দিওঁ। মানুহ বহুত আছিলে, তো আগলৈকে যাব নোৱাৰিলোঁ। আপোনালোকে ভাবিছে যে মন্দিৰত আহিছে, আহি পিনে খিচিৰি খাই আছে বা ভোগ প্ৰসাদ গ্ৰহণ কৰি আছে, তো এইটো প্ৰভুৰেই অন্ন হয়। তো মন্দিৰত আহি নোখোৱাকৈ যাওঁনো কেনেকৈ, ভাবিলোঁ অকণমান খাই বৈ যাওঁ। তো এনেকৈ বহুত মানুহে আহিছে, বহুতেই খাই বৈ আছে। তো আমিও অন্ন গ্ৰহণ কৰিলোঁ। অন্ন গ্ৰহণ কৰি লাহে লাহে আৰু ঘৰমুৱা হ'লোঁ আৰু। আমাৰ লগত অহা বাকী কেইজন মানুহ আগতেই ওলাই আহিল। তো মোৰ মিছেছ আৰু মইনা, মই এনেকৈ পিছত লাহে লাহে আহিলোঁ ওলাই আহি বাহিৰত ধুনীয়া পৰিৱেশ আছিলে। তো ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিম আৰু শেষৰ পিনে। এয়া হৈছে বাহিৰৰ কিছু দৃশ্যাংশ। খুব ধুনীয়া সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত প্ৰভু শ্ৰীৰামৰ আশ্ৰমখন। থাকি খুবেই ভাল লাগে। আপোনালোকক কেতিয়াবা সময় মিলাবলৈ আহিবচোন এপাক। আৰু ইয়াৰ এড্ৰেছটো হ'ল মিৰ্জা বুঢ়ীহাট ৰোড, শান্তিপুৰ বাগান, জমাগুৰিত থকা ৰামচন্দ্ৰ আশ্ৰম। কেতিয়াবা আহিলে নিশ্চয় সোমাব। আৰু মন্দিৰলৈ আহিলোঁ, এনেকৈ মিঠাইৰ দোকান লগোৱা আছিলে, ভাবিলোঁ অকণমান মিঠাই ঘৰলৈ বুলি লৈ লওঁ। আৰু এনেকৈ মিঠাই লৈ আমি ঘৰলৈ বুলি আহিলোঁ আৰু। আজিলৈ ইমানেই আছিলে ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো যদি শেষলৈকে চালে বহুত বহুত ধন্যবাদ। আৰু ইয়াতে শেষৰ পিনে চাই পিনে যদি কোনোবাই কমেণ্ট কৰে, তো তেখেতসকলক মোৰ ফালৰ পৰা জিলেপি এখন খুৱাই দিম বুলি ভাবিছোঁ আৰু। আজিলৈ আহিছোঁ, বহুত বহুত ধন্যবাদ, থেংক ইউ। আৰু ভিডিঅ'টোত কোৱা কথাবোৰ যদি ক'ৰবাত ভুল ভ্ৰান্তি হৈ আছে, আপোনালোকে দায় দোষ নধৰিব, অনুকূৱাই দিব বুলি আশা থাকিল। বহুত বহুত ধন্যবাদ, থেংক ইউ।